কলেজৰ উচ্চ শিক্ষাৰ কাৰণে মেট্ৰিক পাছ কৰাৰ পাছত উচ্চ শিক্ষাৰ কাৰণে কি ব্যৱস্থা কৰি পেলাই আপুনি পঢ়িছিলে বা কষ্ট কৰিবলগীয়া হৈছিলে সেইখিনি মানুহৰ পটত জিলিকি থাকে। কাৰণ উচ্চ শিক্ষাৰ কাৰণে হাবিয়াসটো মানুহৰ থাকেই আৰু আপোনাৰো নিশ্চয় আছিলে। সেই কামখিনি কৰিবৰ কাৰণে পইচাৰো প্ৰয়োজন হৈছিলে। সেই পইচাখিনি আপুনি কেনেদৰে উলিয়াইছিলে বা নিজকে কেনেকৈ পঢ়িবৰ কাৰণে প্ৰস্তুত কৰিছিলে? হয়, সেইখিনি তেতিয়া কি হৈছিলে, খুৰাহঁতৰ লগৰ পৰা আমাক বেলেগ কৰি দিয়া হ'ল। 1982 চনত মই মেট্ৰিক পাছ কৰিছোঁ। কৰাৰ পিছত মোৰ মন আছিলে বিজ্ঞানত পঢ়িবলৈ। কাৰণ আমাৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক আছিল তেতিয়া প্ৰেম বৰা ছাৰ। প্ৰেম বৰা ছাৰৰ নতুন হাম্বাৰ চাইকেল লৈ যায়, প্ৰতিদিনে বেলেগ বেলেগ কাপোৰৰ সাজ পিন্ধে আৰু খুব ফিট ফাট হৈ থাকে। তেতিয়াই মোৰ মনত এনেকুৱা ভাৱ হৈছিল যে মই ডাঙৰ হৈ বিজ্ঞান শিক্ষকেই হ'ম। সেই ভাৱটো মোৰ তেতিয়াই আহিছিলে। আৰু তেনেকৈ মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ 1982 চনত, তেতিয়া মই ঘৰত কৈছোঁ যে মই বিজ্ঞানতহে পঢ়িম, আৰ্টছত নপঢ়োঁ। সেই সময়ত আমাৰ ছয়দুৱাৰ কলেজ বা কলাবাৰী হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স নাছিলে। ছায়েন্স পঢ়িবলৈ হ'লে বিশ্বনাথ চাৰিআলিলৈ যাবলগীয়া হৈছিলে। আৰু সেই সময়ত টকা পইচা আমাৰ ইমান হেৰি নাছিলে। আমি খেতি বাতি কৰি পইচাখিনি দেউতাৰ হাতত জমা দিছিলোঁ। দেউতাই টকা খৰচ কৰিবলৈ অকণমান টান পায়। দেউতাৰ মতে পঢ়িব নালাগে, বেপাৰ কৰিব লাগে, টকা ঘটিব লাগে। তেনেকৈ থাকোঁতে মই বোলো তেতিয়াহ'লে মই আৰু নপঢ়োঁ। তেতিয়া সৰু খুৰা আৰু দাদাই লগ লাগি পেলাই আলোচনা কৰি ক'লে যে ইয়াৰ পঢ়াটোতো বন্ধ কৰি দিব নোৱাৰি, গতিকে কিবা এটা উপায়ে তাক পঢ়ুৱাব লাগিব। সেইবুলি ভাবি মোক চাৰিআলি হায়াৰ ছেকেণ্ডেৰীত নাম লগাই দিলেগৈ। আৰু তেতিয়া ঘৰ ভাড়া দি মই থাকিব পৰা অৱস্থাত নাছিলোঁ। সেইকাৰণে মোক চাৰিআলি সামৰিখোৱাত জেঠাই এজনী আছিলে, জেঠাই ঘৰতে থাকি পেলাই পঢ়াৰ বন্দবস্ত কৰি দিছিলে। আৰু মই তাতে থাকি পঢ়িছিলোঁ। মাহত মই ঘৰলৈ আহি পেলাই চাউল এটিং আৰু টকা 100 দেউতাই দিছিলে। টকা 100 দেউতাই বৰ ভাল মনেহে দিয়া নাছিলে, তথাপিতো লৈ গৈ সেই তেনেকৈ মই পঢ়িছিলোঁ। আৰু কলেজৰ ফিজ বা মোৰ যাৱতীয় খৰচৰ কাৰণে মই তাত 9, 10 বা 5, 6ত পঢ়া ল'ৰা ছোৱালী টিউশ্যন কৰিবলগীয়া হৈছিলে। আৰু তেনেকৈ পঢ়ি হায়াৰ ছেকেণ্ডেৰী 1984 চনত পাছ কৰিলোঁ। পাছ কৰাৰ পিছত বিশ্বনাথ কলেজত নাম লগালোঁ BSc। নাম লগাই পেলাই মই 2 বছৰ পঢ়িছোঁ। এবছৰ, প্ৰথম বছৰটো পঢ়াৰ পিছতেই মোৰ কি হ'ল, এই চাকৰি কৰিবলৈ মন গ'ল। মই বোলো ইমান কষ্ট কৰি পঢ়াতকৈ মই কিবা এটা চাকৰি পালে চাকৰিয়েই কৰোঁ বুলি ভাবিলোঁ। ভাবি এজন খুৰা আছিলে, তেওঁৰ ছোৱালী মই টিউশ্যন কৰিছিলোঁ। কৰোঁতে তেওঁৰ লগত চিনাকি হৈছিলোঁ বিশ্বনাথ চাৰিআলি, প্ৰেমধৰ বৰা বুলি। তেখেতে অৰুণাচলত চাকৰি পাইছিলে। তেতিয়া মই এদিন ক'লোঁ, খুৰা মোকো লৈ যাব নোৱাৰেনে আপোনাৰ লগতে? তেতিয়া তেখেতে ক'লে, তুমিতো পঢ়ি আছা, এতিয়া চাকৰি কৰিবা জানো? মই বোলো পঢ়া শুনা মই কিমান কষ্টকৈ কৰিছোঁ, টকা পইচাৰ অভাৱ, গতিকে মই কিবা এটা সুবিধা পালে কৰিম। তেতিয়া তেখেতে ক'লে, মইতো প্ৰেছতহে সোমাইছোঁ, তুমিতো প্ৰেছৰ কাম একো নাজানা, যদি কাম শিকিব পৰা মই নিব পাৰিম। তেতিয়া মই বোলো তেতিয়াহ'লে আপুনি কোনটো প্ৰেছত কাম শিকিছিলে মোক তাত সোমোৱাই দিয়ক। তেতিয়া তেখেতে নি পেলাই মোক বিশ্বনাথ চাৰিআলি আমাৰ প্ৰেছত সোমোৱাই দিছিলে, মেনেজিং ডাইৰেক্টৰক কৈ পেলাই। তেতিয়া মই 8 ঘণ্টা কাম শিকিবলগীয়া হৈছিলে। আৰু শিক্ষাৰু হিচাপে মোক 110 টকা মাহে দৰমহা দিছিলে। তাৰ বিনিময়ত মই কাম কৰিবলগীয়া হৈছিলে 8 ঘণ্টা। তেনেকৈ এটা বছৰ মোৰ ড্ৰপ পৰি গ'ল। তাৰপিছতে মই 6 মাহৰ ভিতৰতেই অসমীয়া, ইংৰাজী, হিন্দী গোটেইকেইটা টাইপ ধুনীয়াকৈ মই কম্প'জ কৰিব পৰা হৈ গ'লোঁ। তেতিয়া তেখেতে নি পেলাই মোক অৰুণাচলৰ APIDFCৰ এটা প্ৰেছ খুলিছিলে, তাত সোমোৱাই দিছিলে। মই তাত 4 মাহমান কাম কৰি পেলাই অলপ পইচা যেতিয়া মোক গোট খালে, মই ভাবিলোঁ মই এইটো কাম কৰিলে ঠিক নহ'ব, মই এই থৈ অহা কলেজত আকৌ নাম লগাওঁগৈ বুলি সেইকেইটা পইচাকে আনি পেলাই মই কলেজত নাম লগালোঁ। লগাই পেলাই আৰু বিশ্বনাথ APIDFC প্ৰেছত কাম কৰি থাকোঁতে অৰুণাচল গভৰ্ণমেণ্ট প্ৰেছৰ এটা এডভাৰটাইজ পাইছিলোঁ, তাত এপ্লাই কৰি দি থৈছিলোঁ। তাৰপিছতে আহি মই যেতিয়া BSc পাৰ্ট 1ৰ ফাইনেল ৰিটেন এক্সামিনেশ্যন দিছোঁ, দি পেলাই মোৰ শেষ হৈছে, সেইদিনাখনেই মই সেই গভৰ্ণমেণ্ট প্ৰেছৰ পৰা এপইণ্টমেণ্ট লেটাৰ মই পাইছিলোঁ। আৰু পাই পেলাই মই বিশ্বনাথ কলেজৰ
মোৰ জুলজি বিভাগৰ হেড প্ৰফেচাৰ বিপুল বৰা ছাৰ কৈছিলোঁ, ছাৰ মই এখন এপইণ্টমেণ্ট লেটাৰ এনেকৈ পাইছোঁ, মই এতিয়া কি কৰোঁ, মোৰতো পঢ়াটো শেষ হোৱা নাই আৰু পাৰ্ট 1ৰ প্ৰেক্টিকেলখিনিও বাকী আছে। তেতিয়া ছাৰে ক'লে, তোমাৰ এইটো কম্পজিটৰ গ্ৰেড 1 পোষ্ট গ্ৰেড 2 পোষ্ট পাইছা, এইটো বৰ ভাল চাকৰি। সেই সময়ত 950 বেছিক পে' দিছিলে। অসমত গ্ৰেজুৱেট স্কেল আছিলে তেতিয়া 580 টকা, কিন্তু মই পাইছিলোঁ 950 টকা স্কেলত সেই সময়ত। তাৰপিছতে ছাৰে মোক ক'লে, তুমি এইটো বৰ ভাল চাকৰি পাইছা, গুচি যোৱা, পঢ়া শুনাটো এইটো প্ৰেক্টিকেলটোহে বাকী আছে, এইটো আমি অকণমান সহায় কৰি দিম পাৰোঁ যদি, আৰু তুমি কৰেছপণ্ডেঞ্চ কৰি থাকিবা, এইটো চিন্তা কৰিব নালাগে, তুমি যোৱা জইন কৰা। মই তেতিয়া গৈ অৰুণাচল গভৰ্ণমেণ্ট প্ৰেছত জইন কৰিলোঁ। তেতিয়া অৰুণাচল গভৰ্ণমেণ্ট প্ৰেছটো নাহৰ লগোনত আছিলে, এছেম্বলি হাউচৰ কাষত। তাত মই জইন কৰিলোঁ, কৰি প্ৰেক্টিকেল পৰীক্ষাও দিলোঁহি। তাৰপিছত ৰিজাল্ট আহিলে, মই পৰীক্ষাত যে পাছ কৰিম সেইটো ভবা নাছিলোঁ। মই বোলো যে বহুত কষ্ট কৰি পৰীক্ষা দিছোঁ, যেনে তেনে যি হয় হ'ব আৰু ভাবি মই কামত লাগি আছোঁ। তেতিয়া মোৰ সখীটোৱে মোলৈ টেলিগ্ৰাম কৰিছে যে তই পাছ কৰিছ, চাৰ্টিফিকেট নেহি। তেতিয়া মই আহিলোঁ, আহি পেলাই চালোঁ, হয় মই পাছ কৰিছোঁ, পাৰ্ট 1টো পাছ কৰিছোঁ। তেতিয়া আকৌ পাৰ্ট 2ত এডমিশ্যন লৈ পেলাই মই গুচি গ'লোঁ। গৈ পাৰ্ট 2টো অৰুণাচলত থাকি, তাতে চাকৰিত থাকি মই পঢ়িছোঁ, পঢ়ি পৰীক্ষা দিলোঁহি, সেইটোতো পাছ কৰিলোঁ। তাৰপিছতে তেনেকৈ মোৰ কলেজীয়া জীৱনটো শেষ কৰিলোঁ। আপোনাক সুখীয়ে কিছুমান সহায় কৰিছিলে? সহায় মানে পঢ়াৰ ক্ষেত্ৰত বহুতখিনিয়ে সহায় কৰিছিলে। আমি দুইটা হাই ছেকেণ্ডেৰীত একেলগৰ আছিলোঁ, কলেজতো একেলগেই নাম লগাইছিলোঁ। কিন্তু মোৰ এবছৰ যে ড্ৰপ পৰি গ'ল, সি এবছৰ আগবাঢ়ি গ'ল। তেতিয়া এই প্ৰেক্টিকেলবিলাক সিয়ে কলেজত কৰে, আৰু সেই প্ৰেক্টিকেল মই তাৰ ভাড়া ঘৰত গৈ পেলাই তাৰ পৰা মই শিকি লওঁ। তেনেকৈ সহায় কৰিছিলে। আৰু আপোনালোকে ভাড়াঘৰ বিচাৰি কম দামত যে ভাড়াঘৰটো পাইছিলে, সেই কথাটো অকণমান ক'ব নেকি? এইটো মধুপুৰত এটা ঘৰ সখীটোৱে বন্দবস্ত কৰিছিলে। কৰি পেলাই মোলৈ খবৰ দিলে যে অমুক দিনাখন আহিবা, আমি দুইটা তাত থাকিম। মোৰ পইচা পাতিৰ অসুবিধাৰ কাৰণে মোৰ কেইদিনমান দেৰি হ'ল। সি ঘৰটো লৈ পেলাই সি ভাবিলে মই যোৱালৈকে সি অকলে থাকিব তাত। সেইবুলি তাত থাকোঁতে ৰাতি ভূতৰ সপোন দেখিলে। বুঢ়া ডাঙৰীয়া আহিলেনো, আহি দুৱাৰ খুলি সোমাই গ'ল। তাৰপিছত সি ৰাতিপুৱাই ঘৰ এৰিলে। তাৰপিছত আকৌ মই যোৱাৰ পিছত দুইটাই নতুন ঘৰ বিচাৰিছোঁ। নতুন ঘৰ বিচাৰি পেলাই আছে? আছোঁ। কম দামত কিবা চুইচাইড কৰা ঘৰ এটা পাইছিলোঁ বুলি কৈছিলে যে? সেইটোতেই ভূত ওলাইছিলে। অঁ, যোৱা দেৰি হৈছিলে। মানুহে ভাড়া নলয়। ল'ৰা এজন চুইচাইড কৰিছিলে, সেইকাৰণে মানুহে ভাড়া নলয়। আমি দুটাই ভাবিলোঁ ভাড়া নলোৱা ঘৰটো আমি সস্তাত পাই যাম, গতিকে গৈ মালিকৰ লগত কথা পাতিলোঁ। মালিকে দিলে ঘৰটো। দিয়াত মোৰ যোৱা দেৰি হোৱাৰ কাৰণে সখীটো কেইদিনমান আগতে গুচি গ'ল। গৈ পেলাই সি ভূতৰ লগ পাই পেলাই পিছদিনাখনেই ঘৰ এৰিলে। তেনেকুৱা হ'ল? তেনেকুৱা হ'ল এইটো কাহিনী।